দেশৰ সকলো প্ৰান্ততে তথৈবচ অৱস্থা বিজেপিৰ ইটোৰ পিছত সিটো দলে এৰিছে এনডিএৰ সংগ অৱশেষত এআইএডিএমকে এৰিলে এনডিএৰ মঞ্চ তামিলনাডুত ভৰি থব নিদিয়ে বিজেপিক এআইএডিএমকেৰ নেতা জয় কুমাৰৰ ঘোষণা বিজেপি মুক্ত হোৱাৰ পথত সমগ্ৰ দক্ষিণ ভাৰত 2024 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে থানবান হৈ পৰিব নেকি এনডিএ বিজেপি নেতৃত্বাধীন এনডিএৰ সংগ ত্যাগ কৰিবলৈ লৈছে ইটোৰ পিছত সিটোকৈ আঞ্চলিক দলে দক্ষিণ ভাৰতৰ অন্যতম শক্তিশালী আঞ্চলিক দল এআইএডিএমকেও অৱশেষত ওলাই আহিল বিজেপিৰ নেতৃত্বাধীন এনডিএৰ পৰা উল্লেখ্য যে কৰ্ণাটকৰ পিছত দক্ষিণ ভাৰতত বিজেপিৰ বাবে শেষ ভৰসা আছিল তামিলনাডু বিগত সময়ছোৱাত তামিলনাডুৰ আঞ্চলিক দল এআইএডিএমকেৰ বুকুচাত উঠিয়েই ৰাজ্যখনত খোপনি পুতিবলৈ চেষ্টা চলাই আহিছিল বিজেপিয়ে বিগত 2019 চনৰ লোকসভা নিৰ্বাচনত এই দলটোৰ সহযোগতে কিছু সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল বিজেপি কিন্তু শেহতীয়াকৈ দুই দলৰ মাজত আৰম্ভ হৈছে সংঘাত সোমবাৰে বিজেপিৰ সংগ ত্যাগ কৰাৰ কথা ঘোষণা কৰে এআইএডিএমকে ইয়াৰ লগে লগে বিজেপিৰ তামিলনাডু জয়ৰ আশাত চেঁচা পানী পৰিল উল্লেখ্য যে বিজেপি আৰু এআইএডিএমকেৰ মিত্ৰতা 1998 চনতে আৰম্ভ হৈছিল 2021 চনত বিজেপি দলে প্ৰাক্তন আইপিএছ বিষয়া কে আন্নামালাইক তামিলনাডু বিজেপিৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰাৰ পিছৰে পৰা সংঘাত আৰম্ভ হয় দুই দলৰ প্ৰাক্তন আইপিএছ বিষয়াগৰাকী আগৰে পৰাই এআইএডিএমকে আৰু তেওঁলোকৰ দলৰ নেতা জয়া ললিতাক সমালোচনা কৰি আহিছিল আনহাতে এআইএডিএমকেৰ প্ৰতিষ্ঠাপক নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী CN আন্নাদুৰাই সন্দৰ্ভতো বিভিন্ন আপত্তিজনক মন্তব্য কৰি আহিছিল বিজেপিৰ ৰাজ্যিক সভাপতিজনে যাৰ বাবে দলটোৱে বিজেপিৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত লয় এআইএডিএমকেৰ নেতা জয় কুমাৰে কয় যে বিজেপিৰ নেতাই আমাৰ দলৰ নেতাসকলক কৰা সমালোচনা কোনো কাৰণতে সহ্য নকৰোঁ আমাৰ ইয়াত বিজেপিয়ে ভৰি থব নোৱাৰিব বিজেপি ইয়াত যি সমৰ্থন লাভ কৰিছে সেয়া কেৱল আমাৰ সহায়তহে জয় কুমাৰে লগতে এই কথা স্পষ্ট কৰি দিছে যে বিজেপিৰ সংগ ত্যাগ কৰাৰ সিদ্ধান্তটো তেওঁৰ ব্যক্তিগত সিদ্ধান্ত নহয় এইটো দলীয় সিদ্ধান্তহে দক্ষিণ ভাৰতৰ অন্যতম ৰাজ্য তামিলনাডুত এআইএডিএমকেৰ এই সিদ্ধান্তই হলঠেকত পেলাইছে বিজেপিক বিশেষকৈ সমাগত লোকসভা নিৰ্বাচনত তামিলনাডুত ব্যাপক লোকচানৰ সন্মুখীন হ'ব বিজেপি দল উল্লেখ্য যে দক্ষিণ ভাৰতৰ এই ৰাজ্যখনত আছে 39খন লোকসভাৰ আসন আঞ্চলিক দলটোৰ সহায় অবিহনে ইয়াৰে এখনো আসন বিজেপিয়ে দখল কৰাটো সম্ভৱ নহ'ব আনহাতে এনডিএৰ পৰা মাত্ৰ এমাহৰ ভিতৰতে আঁতৰি যোৱা এআইএডিএমকে হ'ল তৃতীয়টো দল ইয়াৰ পূৰ্বে আন দুটা আঞ্চলিক দলেও ত্যাগ কৰিছিল এনডিএৰ সংগ নেশ্যনেল ডেস্ক এনভি লাইভ পুৰণি হাড়ৰ সমস্যাত ভুগি আছে নেকি ৰাজহাড়ৰ বিষ ৰাজহাড়ৰ নিম্নাংশত বিষ আপোনাৰ যিকোনো হাড়ৰ সমস্যা সমাধানৰ বাবে সাজু মহানগৰীৰ চিটি হেল্থ ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ ইয়াতে আপুনি লগ পাব জ্যেষ্ঠ অস্থিৰোগ বিশেষজ্ঞ তথা জ্যেষ্ঠ অধ্যাপক ডক্টৰ প্ৰবাল শৰ্মাক যোগাযোগ কৰক 84535-59633 অথবা 84535-59634 নম্বৰত আমাৰ ঠিকনা চিটি হেল্থ ক্লিনিক এণ্ড ডায়েগনষ্টিক AK আজাদ ৰোড নেয়াৰ লায়ন বয়জ ক্লাব শিৱ মন্দিৰ কালাপাহাৰ গুৱাহাটী 16